কি কৰা তামোল পাৰি আছো বাৰীত তামোল বাৰী আছো তুমি কি কৰিব আহিছা তামোল বুটল পাইছা তো এনেকে বিয়াত তামোল লাগিব সেইটো কাৰণে তামোল পাৰি আছে এইবোৰ গোটেই তামোলৰ গছ দেখিছা ইমান ধুনীয়া সুন্দৰ চাওক কিমান সুন্দৰ চাওক Hi, good morning. Welcome to TD Entertainment K Studios. Aro aji day 3. And good morning everyone. Good morning. Biyar homoy. Ei 5 dinot ami aji safai kori asu. Aji ami aitar godrej safa kori asu. To amar pendel ভাল লাগিছে না guys? আর হসা কথা কো গাঁৱৰ পেন্ডেলৰ খৰচটো মানে গাঁৱৰ হিচাপতো দামেই কিন্তু গুৱাহাটীত বহুত দাম লয় পায় বাপৰে বাপ এইটো হ'ল আমাৰ 40,000 টকীয়া পেন্ডেল আপোনালোকে চাব পাৰে 40,000 টকীয়া পেন্ডেল তাৰপিছত এইফালেদি ৰবা ভাইটি যুজিব ধৰিছে তাৰপিছত এইফালেদি আমাৰ খোৱাৰ ব্যৱস্থা এইফালেদি মানুহে যাব গৈ পেলাই এই জেগাটোত খাব এই জেগাটো হ'ল খোৱাৰ ঠাই এটো ঘৰৰ পদুলিত বিয়া পাতিলে মানে জেগা ঢেৰ ওলায় ঘৰৰ পদুলিত বিয়া পাতা মানে একদম বেলেগ এটা ফুৰ্তি থাকে ন কিন্তু গুৱাহাটীত কি হয় আমি যদি পাতিবলগীয়া হয় তেতিয়াহ'লে আমি আৰু বিবাহ ভৱন এইবিলাকে বুকিং কৰিবলগীয়া হ'ব কাৰণ গুৱাহাটীত অবভিয়াছলি ঠাই নাই কিন্তু গাঁৱৰ সেই মজাটোৱে বেলেগ যে পেণ্ডেল এনেকৈ টানি পেলাই চাফ চিকুণ কৰি মানে বিয়া কৰোৱা হয় তাৰপিছত ইয়াতে খানা মানে বনোৱা হ'ব ইয়াত বিয়াৰ খানা বনোৱা হ'ব যোৱাকালি যেনেকৈ আপোনালোকক দেখাইছিলোঁ যে পিঠা বনাই আছিলে নিমকি বনি আছিলে তেনেকুৱা ধৰণৰ আজিও নিমকি হ'ব আজিও ৰাতি এটা মাহল হ'ব ইয়াতে তাৰপিছত এই আৰু বিয়াৰ যোগাৰ বিয়াৰ সময় বেলেগ এটা ফূৰ্তি চলি আছে আমাৰ মনত অ'কে লাহে লাহে আপোনালোকক দেখাই গৈ থাকিম বিয়াৰ যোগাৰ কি কাম কৰি আছে তুমি কি কৰি আছা তুমি বটল চাফা কৰি আছা বটলবিলাক সোমাই আছা বাহ ধুনু বিয়া বুলি কাম কৰি আছা খুৰাৰ কাৰণে সময় নাই এতিয়া মই মূৰত হেনা লগাম বহাব তো এতিয়া হেনা লগাম মূৰত এইটো চোলাটো খুলিব লাগিব ঠাণ্ডা পাম দেখোন নহ'লে এইটো চোলাটোতে থাকিব লাগিব নালাগে দে তললৈকে দিব নালাগে এইখিনি দিলে হ'ব এই সন্মুখৰখিনি দিলে হ'ব তো তেতিয়া হেনা লগালোঁ আইতা হাঁহি বিয়া বুলি ষ্টাইল কৰি হেনাটো চুলিটো ভাল ন লগাবা নেকি মতে ৰাঙাটোতে হেৰি জেতুকা দিলে সেনে ৰাঙা পৰে নহয় সেইটো ভাল নাপাওঁ মই এইটো অলপ ৰঙা পৰে তোমাক কলা লাগে ন তুমি কালাৰে লগাবা দি হেনা লগাইছে হেনা দৰাও হেনা লগাইছে হেনা ধুনু হাই কোৱা ষ্টাইল কৰিবই লাগিব আইতা তুমি লগাবানে নে বগাই লগাও বগাই কৰি দিয়া তুমি এতিয়া দেখাম কালি বেছিকে উঠাইছে মাইনা এইটো বেষ্ট কম্বিনেশ্যন এইটো কম্বিনেশ্যন মজা কিন্তু লগতে পিঠাও দিছো তোমাক মামি চাক্কাছা মই এনেই ধেমালি কৰিছো আমি কালি আমি মেহেন্দি লগাম আপোনালোকক দেখাম অহাকালি কিন্তু আজি আমি এইটো কৰিলোঁ হেনা কৰিলোঁ তাৰপিছত
মামা কালি ৰাতি আই মাছ লগাই দিছিলোঁ কেনেকুৱা লাগিছিলে ভাল লাগিছে ৰাতিপুৱালৈকে আছিল নে আছিল আইটো দেখাই দি আই মাছ অ'কে বাই হাই গাইজ এই বিয়াৰ মাজতো কিমান যোগাৰ পাতি লাগে সেইবিলাক আপোনালোকক দেখাওঁ এইখন আমাৰ বাৰী ইয়াতেতো আগতে ককা থাকোঁতেতো বহুত কিবা কিবি কৰিছিলে এইটো এতিয়া উপায় নাই মামাহঁতে চবেই বিজি দিয়কচোন কিন্তু তাৰ মাজতো মামাই কাম কৰি আছে আমাৰ বাৰীখন বৰ ধুনীয়া আছিলে এটা সময়ত এতিয়াও ধুনীয়া এইটো অচিজিল হৈ আছে বাৰু মামা হাই কি কৰা তামোল বাৰী আছো বাৰীত তামোল বাৰী আছো তুমি কি কৰিব আহিছা তামোল বুটল পাই আহিছা তো এনেকৈ বিয়াত তামোল লাগিব সেইটো কাৰণে তামোল পাৰি আছে এইবোৰ গোটেই তামোলৰ গছ দেখিছা ন ইমান ধুনীয়া সুন্দৰ চাওক কিমান সুন্দৰ চাওক এইটো খৰি নেকি এইটো বেয়া বস্তু এটা পেলাই দিয়া কোন মানুহ শিকাইছে টাউনৰ মানুহ হা টাউনৰ মানুহক তামোল শিকোৱা নাই এইটো হেৰি ব্লগ বনাই আছো ন সেইটো এই কেনেকৈ কাচি কেনেকৈ বান্ধি আছো শিকাই দিয়া এনেকৈ কাচি বানে এই যে ৰখাই দে বুজি পাইছে হাতী বানে ৰখাই দে এনেকৈ কাচি বানে দেখা পাইছেনে তেনেকুৱা এনেকৈ কাচিখন বান্ধিব লাগিব কাচিখন বান্ধি আছে যাতে বাঘকো খেদিব পাৰি কিন্তু এৰি চোৱা নাই কেমেৰাত কি মৰম লাগিছে চানা চিনটো কি মৰম লাগিছে আমাৰ তামোলৰ বাৰীখন তামোল পাণ বিয়াৰ গোটেই তামোল পাণ এইবিলাক চব বাৰীৰ পৰাই হৈ যায় আমাৰ মানে ঘৰৰ তামোলেদিয়ে হৈ যায় যিটো মানে চহৰত একচুৱেলি কিনিবলগীয়া হয় কেতিয়াবা ন এই গাঁৱৰ পৰিৱেশটো চাই কিনে এনেকুৱা লাগে যে নিজৰ বিয়াখনো আইতাহঁতৰ ঘৰতে পাতিম নেকি এনেকুৱা লাগে কাৰণ মানে ভৱনৰ সেই মজাটো নাই বহুত বেছি ষ্টেণ্ডাৰ্ড লেভিছ লাইফ তেনেকুৱা দেখায় কিন্তু সেই মজাটো নাই যিটো গাঁৱৰ মানে পৰিৱেশত পোৱা যায় গোটেই মানে মামাহঁতৰ লগবোৰ মানে মোৰতো মামাই হয় গোটেইবোৰ তো গোটেই মামাবোৰে আহি পেলাই খবৰ লৈ থাকে এইটো সুধিব যে মাছখিনি অৰ্ডাৰ দিয়া হ'লনে নাই এইটো কৰিলি নে নাই সেইটো যোগান কৰিলি নে নাই এই গোটেই বস্তুখিনি যে মানে খবৰ লয় ইটোৱে সিটোৰ কেয়াৰ লয় সেই বস্তুটো বহুত বেছি ভাল লাগে যিটো চহৰত একচুৱেলি পাবলৈ চহৰতো ওচৰৰ ঘৰৰো খবৰ নাই তেনেকুৱা ধৰণৰ গতিকে সেইকাৰণে কোৱা হয় চাগে ঘৰৰ মানুহ কিয় লাগে পৰিয়াল কিয় লাগে গাঁও কিয় লাগে এই পৰিৱেশখিনিৰ কাৰণে এই মৰম আদৰখিনিৰ কাৰণে গতিকে এয়া তামোল পাৰি আছে এই তামোলবিলাকে বিয়াত ছাপ্লাই হ'ব আমাৰ বিয়াত এয়া পকা তামোল আৰু এটা বস্তু দেখাম হা আপোনালোকে হয়তো আমি সৰুতে খেলিছিলোঁ এই বস্তুটো কিন্তু এতিয়া ৰ'বা এইফালে যাম এতিয়া এই বস্তুটো মানে পাবলৈ নাই এই দেখিছে নহয় মাটিৰ যে পূৰা ঘৰ টাইপ বনি যায় এইটো কি বুলি কয় মামা এইটো কি বুলি কয় উই ভিটা য়েছ কিছু বস্তু ময়ো পাহৰিছোঁ কিন্তু এইটো সৰুতে বহুত খেলিছিলোঁ মাহীহঁতৰ লগত এইটো সৰুতে কিবা কিবি কৰিছিলোঁ আৰু মাটিৰ ভিটা বুলি কয় তাকে তামোল পাৰি আছে এইবাৰ ভাইটিয়ে তামোল বুটলি আছে এইবোৰ তামোল দেখিছে নহয় তামোল বাৰীত তামোল ধুনু মূৰত পৰিব চাবা তো ৰাইজ এনেকৈ আপোনালোকক সৰু দৃশ্য দেখাই গৈ থাকিম যে বিয়াৰ ঘৰত উহুল থুহুল কেনেকৈ হয় মানে কি চলি থাকে কেনেকুৱা ফূৰ্তি চলি থাকে কেনেকুৱা কাম হয় চবৰে প্ৰেছাৰো থাকে কামো থাকে ফূৰ্তিও থাকে সেই মজাটো মানে আপোনালোকক দেখাই গৈ আছোঁ অ'কে বাই এয়া মামাৰ পাৰা তামোল এইবোৰ বিয়াত ব্যৱহাৰ হ'ব মামা খাব লাগিছে মামাই গণি আছে একচুৱেলি চাৰিটা কৰি মিন্স যেনেকৈ কৈছিলোঁ গাণ্ডা চিষ্টেম গাণ্ডা হাই খবৰ ল'ব আহিছা ধুনীয়া কাপোৰ পিন্ধি কাম কৰিব লাগিব কাম মুন্না মামাই কি কৰে আসনখন ওপৰত দিয়ে লগ পোৱাকৈ দিবা অলপমান ছাইডত দিয়া লগাই দিয়া একো নহয় ৱালৰ পিনে চাহ তৰে তামোল খাবা নেকি তামোল আমি নেখায় তো এনেকৈ বিয়াৰ
মাহলবিলাক চলি থাকে কিবা ক'বা নেকি মামা মামা কেমেৰা অন কৰিলো পলাই এনেকৈ মানে বিয়াৰ কামবোৰ চলি আছে ডিছকাশ্যন চলি আছে ফূৰ্তি চলি আছে হয় নাই মই কেমেৰাত কি দেখাইছোঁ যে বিয়াৰ মানে ব্লগ এনেকৈ বনাই আছোঁ যে বিয়াৰ 5 দিন আগত কি হয় তাৰমানে বিয়াৰ ভিডিঅ'টো চবেই পায় 5 দিন আগত তাৰমানে কেনেকুৱা হ'ব 5 দিন আগত এনেকুৱা হয় এনেকুৱা চাওক এনেকুৱা বস্তা দাংগ লগা হয় মানে ষ্টাইল মাৰি চবেই ভিডিঅ' কৰে ন কিন্তু 5 দিন আগত এইবিলাক হয় মানে এইবিলাক বস্তা দাংগ লগা হয় কাম কি কৰিছা এই পাণ ছিঙি আছোঁ অলপ বিয়াৰ কাৰণে ভাল লাগিব অলপ নহয় তামোল ঘৰৰ পাৰিলোঁ গছৰ পাণ আছে গছৰ গতিকে পাণ বেলেগত কিনাটো নাই ঘৰৰ পাণ পাৰি আছোঁ সেইটোৱেতো ভাল ন মানুহ দেখা নাই পাণ পাৰা মানুহ কিমান দিছোঁ চব হাজিৰা লগাই দিছোঁ বেলেগ কাম পোৱা নাই যদি এই তোকে বেলেগখনে কি দীঘল যা 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 মোবাইলটো লৈ যা মামাই গালি দিছে তোমালোকে চাই থাকা এই বুটলি আছো মামাই গালি দিছে গালি কাপা নহয় একো কাম নাই যদি বেৰা দিব দিছে এ থৈ আছো ৰাইজে আনি আছে আইতাই পাৰি আছে আমি বুটলি আছো দুটা আইতাই বটলি আছে মামী চাই আছে এইটো পকা তামোল ৰাইজে খাই ভাল পাব তামোল এতিয়া মই গোবৰ বুলি আছো মন ভোগ গৈ আছা নেকি মোহন ভোগ কৰি আছো ৰাইজে মুচি দিলে ভাল পাব মোহন ভোগেদি একদম এইখিনি একদম ধুনীয়াকৈ ইয়াতে মণ্ডপটো হ'ব হ'ব চেণ্টাৰত চেণ্টাৰত হ'ব ভাল লাগিব আজিকালি এইবোৰ কৰিবলৈ নাই চব পকী ঘৰ হৈ গৈছে আমি এনেকুৱা মাটি ঘৰ মুচি ভাল পাওঁ আগৰ দিনৰ মানুহে মুচি ভাল লাগে হয়নে তো ইয়াতে কি সানি আছা গোবৰ দিছোঁ পানী দিছোঁ কল দিছোঁ মালভোগ কল সঁচাকৈ মালভোগ কল দিছে তাকে দিছোঁ ভাল লাগিব ৰাইজে খাই ভাল পাব বহিলে গোন্ধ পাই ভাল পাব গোবৰৰ লগত মাটি মানে অকল গোবৰ দিছোঁ মাটি অলপ অলপ আছে মানে কমকৈ গোবৰ লগত লগা আগতে ইমান মই যে এইখিনি বহি আছোঁ ইমান ওচৰত বহি আছোঁ পুৰা গোন্ধ পায় আজিকালি গোবৰবিলাক অলপমান হেৰি হৈ গৈছে এডভান্স হৈ গৈছে তাৰমানে ঘাঁহটো আজিকালি গোন্ধ নাই তাৰমানে ঘাঁহটো আজিকালি খাটি ঘাঁহ নোলাই যে খাটি ঘাঁহটো হ'লে চেণ্টটো বেলেগ ওলাই মানে হয় ইমান ওচৰত বহি আছে ইমান ওচৰত বহাৰ পিছতো গোন্ধ পোৱা নাই ন তাৰমানে গোবৰটো মানুহে খাই ভাল পায় অলপমান মুচি দিলে গোন্ধটো আহিব ভাল লাগিব তো কথাটো এনেকুৱা ধৰণৰ এয়া মূৰত যে গোবৰ লগাইছোঁ ইয়াতেও গোবৰ হ'ব মণ্ডপ এয়া আইতা আমাৰ আইতাৰ লগৰী আইতা সিহঁতে আমাক বাচ্ছাৰ পৰা পাইছে মাহীক আমাক কেঁচুৱাৰ পৰা বিয়াৰ কি খবৰ খবৰ চলি আছে আৰু মানুহৰ ভৰিটো যাব নোৱাৰা কালাই কায়ো আজি মানুহ নাই দুটাই বাঘটো চাই আহো আমি না মুচু যাবাই যাওঁ আগত হাৰি আজি বুলি আছে কিবা নামো আছে আইতাহে কৈছিল কালি ক'ৰবাত নামতো যায় জানো ক'ত বা আমি বিহুৰ দিনাই আহিছোঁ ভাল লাগিছে মুচি ভাল লাগিছে মুচি ভাল লাগিছে মই মুচি বিৰাট ভাল পাওঁ এতিয়া আপোনালোকে যদি কোনোবাই যদি ভাবি আছে যে মই মুচি পোৱা নাই মই কিন্তু মুচি পাইছোঁ ঘৰ মুচি ভাল পাওঁ বেৰা মুচি ভাল পাওঁ হাই গুড ইভিনিং মূৰ ধুলোঁ গা ধুলোঁ দেন অলপমান শুলোঁ বিকজ বহুত বেছি টোপনি লাগিলে একচুৱেলি মূৰ ধোৱাৰ পিছত টোপনি বহুত বেছি লাগে আৰু ইহঁতেতো কেতিয়াও টোপনি নামাৰে ইহঁতে ফুল অন এক্টিভ এতিয়া লাইটছ লগাই আছে এইফালে কিবা কিবি যিখিনি মানে দৰকাৰ সেইবিলাক ঠিক ঠাক কৰি আছে সেই গাইজ গধূলি হৈছে গধূলি আই মিন ইন দ্য চেন্স মোৰ গধূলি হয় বাট ৰাতি 8টা বাজিছে এণ্ড লাইটবোৰ লগোৱা হ'ল এই আপোনালোকে মোৰ অবভিয়াছলি পিছে চাব পাৰে বাট মই আপোনালোকক দুৱাৰ মুখৰ পৰা দেখাব বিচাৰিছোঁ যে কেনেকুৱা হৈছে আপোনালোকে জনাব গাঁৱৰ পেণ্ডেল বহুত বেছি হিবি নাই বহুত বেছি ফেশ্বনেবল নহয় চিম্পল এটা ঘৰুৱা গাঁৱলীয়া পেণ্ডেল বাট অফক'ৰ্ছ আমাৰ হিচাপত বহুত বেছি ষ্টেণ্ডাৰ্ড তো এয়া হ'ল বাহিৰৰ দুৱাৰ মুখখন তাৰপিছত এইটো আমাৰ গলি নঙলা তাৰপিছত এইফালে বেণ্ড পাৰ্টি বহিব এইফালে আমাৰ আছে বাথৰুম কুঁৱা এইখন আমাৰ চোতাল আৰু চোতালখনৰ লাইটৰ ফিনিচিংটো হ'ল এইটো ভাল লাগিছেনে ৰাইজ গাড়ি চাড়ি ভাঙব গান বাজিছে গান নাচে গা কথা
কৰিবই লাগিব, কাম হয় যিহেতু। এণ্ড বাহিৰত চাউণ্ড ছিষ্টেম বাজি আছে, আমি সকলোৱে অলপ অলপ নাচিলোঁ আৰু এতিয়া সকলোৱে ভাত খাবলৈ লৈছে। আগতে বাচ্ছা পাৰ্টি চবকে ভাত দি আছে, আপোনালোকক দেখাই দি আছোঁ। এইয়া, ভাত, চিম্পল ভাত, কাৰণ আমি বিয়াত হেভি খাবই লাগিব ন মামা। নিশ্চয় কি আছে এতিয়া আজি? চিম্পুল খাই এই মটৰ আৰু মিক্স ভেজ Mixed veg. বেঙেনা চপ দালি ভাত আৰু খিনি আৰু মানে একদম কি বনাইছা? বেঙেনা চপ আজিৰ আইটেম বেঙেনাৰ চপ। ভাত খাব লৈছোঁ আৰু সদায় মই যিহেতু ব্লগত কওঁ যে খানে কি টাইম পে ন' ব্লগ, চ' বাই।